हेलो फ्रेंड्स की खबर आपनालोকৰ आशा करूँ সকলোৰে ভাল মোৰো ভাল আৰু আপোনালোক সকলোকে মই প্ৰিয়ংকা কালেকশ্যন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এয়া সব আজি আপোনালোকলৈ লৈ আহা চাদৰৰ কালেকশ্যন অনলি চাদৰ লৈ আহিছো খুব ধুনিয়া হয় আৰু দিক হৈছে মাছাজ খুটা বানিটো হৈছে পলিষ্টাৰ পাট খুটা হোৱাইট কালাৰৰ হয় দুইটা যেনেকৈ ফুলৰ কালাৰ আৰু কাপোৰযোৰ তেনেকৈ সেম দহিটো কাঠা হল আৰু যেটো ফুল হেতু ফুলটো আগতেও দিছো যদি আপোনালোকে ধৰিব পৰা নাই দেন মই দিম ইয়াৰ বাৰণ আৰু ফুলৰ চানিকি দুইটাই আছে উঠাই থোৱা অলৰেডি সো অহা কালিলে আপোনালোকে পাব অৰেঞ্জ কালাৰৰ মেখেলা চাদৰজোৰৰ ফুলৰ চানিকি আৰু তাৰ পিছতে মই এইটো ফুলৰ চানিকি দিম একেলগে দুদিন আপোনালোকে ফুলৰ চানিকি পাই যাব যিসকলে সাবস্ক্ৰাইব কৰি থোৱা নাই মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব তেতিয়া আপোনালোকে ধুনিয়াকৈ এয়া ফুলৰ চানিকি বাৰণৰ সৈতে একেলগে পাব আৰু এইটো কালাৰিং কৰিলে খুব ধুনিয়া লাগে মেখেলা এখনৰ দিছিলো মই যদি চোৱা নাই স্ক্ৰিনত দি দিছো ধুনিয়াকৈ চাই ল কোনখন মেখেলা হেতু ফুলে হয় তথাপি মই ধুনিয়াকৈ দিম এইটো ফুল আকৌ এবাৰ ফুলৰ চানিকি বাৰণৰ সৈতে সো আপোনালোকলৈ লৈ আহা এইখন চাদৰৰ কালেকশ্যন কেনেকুৱা লাগিছে ক'ব এইখন অনলি চাদৰ ইয়াৰ মেখেলাখনো বনোৱা খাব বাট এইখন চাদৰহে হয় আৰু ইয়াতে কোনো পটি পাৰি নাই সো ইয়াৰে যেটো ওপৰৰ ফুল হেতু চাওক একেবাৰে সহজ আৰু ইজি হয় সো আপোনালোকে তলৰ ফুলটো তুলিব পাৰে আৰু এনেকৈ কৰি প্লে সিম্পল কে তুলিব পাৰে একদম গুটে চাদৰখনে সৰু সৰু যেটো গুটা হেতু তুলা হৈছে দেখিছে আপোনালোকে অলৰেডি পাট খুটা দিয়াৰ কাৰণে খুব ধুনিয়া লাগে এনেকৈ বগা চাদৰ আপোনালোকে বুব পাৰে ধুনিয়া লাগে পাট খুটা বানি দি দিলে হৈ গল সো ইয়াতে মাজে মাজে আপোনালোকে ফুলৰ কালাৰ কেটা চেঞ্জ কৰিব পাৰে যদি বিচাৰে এনেকৈ এটা মাজে মাজে এক কালাৰো পিন্ধিবলৈ ইচ্ছা যায় সো এনেকৈ বনাব পাৰে ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিওটো আজিলৈ খিনিয়ে টাটা বাই বাই